हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভালেই মোৰ বাৰু বৰ্তমান ভালেই সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো মানে মই নবনাওঁ দেই মই মানে প্ৰথম দফাই ষ্টাৰ্ট কৰি দিছোঁ ভিডিঅ'টো তেওঁ মানে অকণমান লাজ কৰে আৰু আজি মানে তেওঁ বনাব ভিডিঅ'টো আৰু থাম্বনেইলখন দেখি নিশ্চয় গম পাইছে কি বনাব গৈ আছে আৰু ইয়াত মানে এইবিলাক বস্তুৰ প্ৰতি বহুতে গুৰুত্ব দিয়ে যেহেতু নাৰিকল পাতেৰে বনোৱা হওক বাঁহৰ বস্তুৱে হওক বহুত মানে গুৰুত্ব দিয়ে আৰু সৰু বাচ্চাবিলাকেও বহুত গুৰুত্ব মানে দিয়ে এইবিলাক বস্তু সেইটো মানে মোবাইলৰ প্ৰতি ইমান গুৰুত্ব নাই আৰু সেইটো কাৰণে ইয়াৰ ফালৰ পৰা মানে ৰিকুৱেষ্ট কৰাৰ কাৰণে এনেকুৱা ভিডিঅ' দিছে আৰু আমাৰ হাজবেণ্ডে মানে যিকোনো মানে সৰু সুৰা বেগ নাৰিকল পাতেৰে বেগ হওক কিবাকিবি সৰু ফুল দেখাম বাৰু আপোনালোকক কি বনায় আৰু সেইবিলাক বনাই মানে আৰু ইয়াক মানে সৰু বাচ্চাবিলাককো মানে হেৰি কৰে শিকায় আৰু হাজবেণ্ডে শিকাব দিয়ে কেতিয়াবা ক্লাছ কৰে সেইবিলাক আৰু সেয়াই আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাব তেতিয়াই গম পাব যে কি বস্তু আৰু কেনেকৈ বনাইছে আৰু এনেকৈ বনাই আমি কালাৰ চালাৰ কৰি ধুনীয়াকৈ ঘৰতো সজাব পাৰোঁ ফুল হওক যিকোনো মানে বস্তু সেইটো কাৰণে মানে ভিডিঅ'টো দিলোঁ আৰু এইফালৰ পৰা ৰিকুৱেষ্ট কৰাৰ কাৰণে দিলোঁ আৰু সেয়াই তেন্তে বোলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু যিসকলে মোৰ নতুনকৈ ভিডিঅ' মোৰ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু সেয়াই তেন্তে বোলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এইটো দেখিছেনে টুপি বনাইছে আৰু এইফালে পখিলা চব নাৰিকল পাতেৰে আৰু এইকেইটা নহয় বাৰু এইকেইটা কাগজৰ মই বনাইছিলোঁ আহক তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰথমে এনেকুৱা নাৰিকলৰ পাত দুখিলা লাগিব দুখিলাৰ পৰা এনেকৈ 4 খিলা হ'ব এনেদৰে এই দুখিলা 4 খিলা হ'ল দেখিলে না মানে দুখিলা পাতৰ পৰা 4 খিলা কৰি ল'ব লাগিব 4ডাল মাত্ৰ দিব লাগিব তাৰ পৰা আপোনাৰ ইয়াত সমানকৈ কাটি দিব লাগিব তাৰপিছত শেষত ইমান আমাৰ শেষলৈকে দৰকাৰ নাই গতিকে ইমানতো আমি কাটি দিব পাৰোঁ এনেদৰে কাটি দিয়াৰ পিছত এতিয়া কি কৰিব লাগিব এনেদৰে সমান কৰি লৈ 8 আঙুলৰ মূৰত 8 আঙুল লিখি লৈ এনেকৈ এটা ভাঁজ দিব লাগিব গোটেইখিনি একেলগে এনেদৰে ভাঁজ দিব লাগিব তাৰ পৰা এখিলা কৰি লৈ এনেকৈ দেখিছোঁ এখিলাৰ পিছত আনখিলা এনেকৈ আকৌ তাৰপিছত এনেকৈ ব্লক কৰি যাব লাগিব এইদৰে একেবাৰে ইজি ভালকৈ চাব তাৰ পৰা শেষৰ খিলা ইয়াৰ মাজেদি দেখিছে ন ইয়াৰ মাজেদি এই দুখিলাটো মানে ইয়াত কভাৰ কৰিব লাগে বাছ এইটো সম্ভৱ সকলোৱে জানেই আগত যদি চাইছে ভিডিঅ'কেইটা মোৰ তাত এইটো এনেকৈ লক ছিষ্টেমটো বনোৱা আছে যদি কনফিউজ হয় তাত চাই ল'ব এনেদৰে তাৰপৰা এইযোৰ যিটো এই সৰুকৈ আছে পাত এইখিলা এনেদৰে লক কৰিব লাগিব এইদৰে এখিলাৰ ওপৰত আনখিলা এনেদৰে দেখিছে এইদৰে লক কৰি দিব লাগিব সেই লক হৈ গ'ল হৈ যোৱাৰ লগে লগে আমাৰ এই যিহেতু সৰু পাতখিলাত দৰকাৰ নাই এইখিলা আমি জইনত কাটি দিলোঁ এনেদৰে কাটি দিব লাগিব কাটি দিলোঁ দেখিছেনে তাৰপৰা এইখিলা উল্টাই ল'ব লাগিব আৰু এডাল কাটিবলৈ আছে এনেকৈ এই চাইডে নহয় এতিয়া আপোনাৰ এই চাইডটো ল'ব লাগিব লৈ এইখিলা পাত দেখিছে এইখিলা এনেকৈ আহিব মানে এইদৰে গতিকে এইদৰে আহিবলৈ হ'লে এইখিলা এনেকৈ যাব উল্টাকৈ গৈ আপোনাৰ এই পাতৰ জইনেদি এনেকৈ আহিব এয়া দেখিছে এনেদৰে হৈ আহিছে এইখিলা ইমানো ৰাখি দিব লাগিব ঠিক আছে নেক্সট এইখিলাও তেনেদৰে এনেকৈ ল'ব লাগিব এনেকৈ গৈ দেখিছে মেইন পাকটোৱে মেইন হ'ল এইটো জানিলেই
কনফিউজ নহয়, ইজি হৈ পৰে। এই দেখিলে হৈ গ'ল। এনেদৰে ইমানত ৰাখিব লাগিব। তাৰপিছত ইয়াত দুখিলা হৈ গ'ল, যিহেতু এইখিলা গৈ ইয়াত জইন হৈ গ'ল, গতিকে ইয়াত তলৰ খিলা ল'ব লাগিব, ওপৰৰ খিলা নহয়, তলৰ খিলা। এনেদৰে প্ৰতিবাৰত তলৰ খিলাই লৈ থাকিব লাগিব। চাব এনেদৰে, এয়া দেখিছে এইখিলা। তাৰপিছত ইয়াতো যিহেতু দুখিলা আছে, গতিকে ইয়াৰো তলৰ খিলা ল'ব লাগিব। এনেদৰে এইখিলা নাই বুলি ধৰিব লাগিব। এনেদৰে ইয়াৰ ভিতৰেদি আহিব, দেখিছে এইদৰে হৈ গ'ল। এতিয়া কি কৰিব লাগিব, ইয়াক লক কৰিবৰ কাৰণে আকৌ সেই লক ছিষ্টেমটো কৰিব লাগিব। এইখিলা ইয়াৰ ওপৰত আহিব, তাৰপিছত এইখিলা আহিব, তাৰ ওপৰত এইখিলা আহিলে, দেখিছে লাষ্টত এইখিলা আপোনাৰ ইয়াৰ ভিতৰেদি, ইয়াৰ ভিতৰেদি এনেদৰে আহিব। এয়া লক হৈ গ'ল এইখিলা। তাৰপৰা আৰু এটা পাক দিব লাগিব, আৰু এটা পাক হ'ল আপোনাৰ এনেদৰে এনেকৈ যাব। ঠিক আছে, এইটো লক ছিষ্টেম কৰিব লাগিব। যিহেতু এতিয়া কৰ্ণাৰকেইটা যিহেতু একে চাইডতে পৰিব, এনেকৈ বনালে এই কৰ্ণাৰটো চেঞ্জ হ'ব লাগিব, মানে ইয়াত এইডোখৰত আহিব লাগিব কৰ্ণাৰটো। তাৰ বাবে আমি আকৌ আৰু এটা পাক দিব লাগিব। এতিয়া চাব বেলেগ এটা ছিষ্টেম। এতিয়া এইটো লকটো যিহেতু হৈ আছে, তাৰপৰা এইটো এই কৰ্ণাৰটো আনিবৰ কাৰণে এইটো এনেকৈ অলপ বেকা কৰি দিব লাগিব। এইখিলা এইফালে যাব, এইখিলা ইয়াত আহিব, দেখিলে। তাৰপৰা এইখিলা আহিলে, অহাৰ লগে লগে এইখিলা ইয়াৰ ভিতৰেদি যাব, ইয়াৰ ভিতৰেদি এনেকৈ যাব, দেখিলে। এতিয়া এই কৰ্ণাৰটো এইটো চেঞ্জ হৈ যাব। এতিয়া চাব এই ডাইৰেকশ্যনটো চেঞ্জ হৈ যাব, এই দেখিলে। এতিয়া কি কৰিব লাগিব, আকৌ প্ৰথমৰ দৰে আকৌ কণ্টিনিউ কৰিব লাগিব। এইখিলা এনেকৈ আহিব, ধৰক এইটো ছিষ্টেমত আহিব লাগিব, এনেকৈ কৰি এনেদৰে আহিব লাগিব। গতিকে তাৰ বাবে আমি এইখিলা এতিয়া আকৌ প্ৰথমৰ দৰে এইখিলা ইয়াত আহিব, এনেকৈ এনেকৈ হ'ল। তাৰপিছত এইখিলা আহিব এনেদৰে। তাৰপিছত এইখিলা যিহেতু তলৰ খিলা ল'ব লাগিব, এই ইয়াত ডাবল হৈ গ'ল, যিহেতু ডাবল থাকে পাছলৈ। এইখিলা ল'লোঁ এনেদৰে, ইয়াৰ তলৰ খিলা মোবাইলটোৰ পৰা অকণমান অসুবিধা হৈছে, যিহেতু ষ্টেণ্ডডালত তেনেকৈ পাৰফেক্ট ষ্টেণ্ড নহয়, সেইকাৰণে ভিডিঅ'টো অলপ ইফাল সিফাল হৈ যাবও পাৰে। এয়া হৈ গ'ল শেষৰ ৰাউণ্ড। তাৰপৰা এইটো কি কৰিব লাগিব, এতিয়া লক কৰি দিব লাগিব লাষ্টত, এনেদৰে দেখিছে। এতিয়া শেষত এনেদৰে লাষ্টত লকহে কৰি যাব লাগে, এয়া দেখিলে। এনেদৰে পাতখিলা ভাঙি যাব লাগে, তেতিয়া কাৰেক্ট ইয়াত দেখিছে ন, লক হৈছে। আকৌ এনেকৈ ইয়াত এইখিলা দি লাষ্টত এনেদৰে হৈ ইয়াত দেখিলে প্ৰায় হৈয়ে গ'ল। এতিয়া এই শেষৰ যি অংশ, এই অংশটো কাটি দিব লাগিব, মানে কি এইটো নালাগে আমাক। এনেদৰে কেঁচি ইউজ কৰিলে বেছি ভাল হয়, মই কটাৰীয়ে লৈ ল'লোঁ। এইটো হৈ গ'ল। চাই লওক কেনেকুৱা পালে, চাই পেলাই ক'ব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকল নতুন সেইসকল সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, মই যাতে আৰু ভিডিঅ' এনেকুৱা আপলোড কৰিলে আপোনালোকে দেখিবলৈ পায়। নেক্সট আৰু ভিডিঅ' লৈ আহি আছোঁ, গতিকে আজিলৈ ইমানেই। বিশেষকৈ শিশুসকলক দেখাব আপোনালোকে,
যিহেতু আগতে মই আগৰ ভিডিঅ'টো কৈছোঁ, মোবাইলটোহে বেছিকৈ আজিকালি গুৰুত্ব দিয়ে, এইবিলাক গুৰুত্ব নিদিয়ে। গতিকে মই ইয়াত এতিয়া বেংগলোৰত আছোঁ, বাহিৰত যিহেতু মই ইয়াত দেখিছোঁ মানে প্ৰায় ইয়াত ল'ৰা ছোৱালীবিলাকক আপোনাৰ মোবাইল চুবলৈ নিদিয়ে। এইবিলাকৰ ওপৰতে বেছিকৈ সিহঁতৰ ইণ্টাৰেষ্টিং মানে এইবিলাক এনেকুৱা কিছুমান ক্ৰাফটিং কিবা কিবি এইবিলাককে দেখুৱাই সিহঁতক থৈ দিয়ে। মানে কি এইবিলাকৰ বিশেষকৈ কিছুমান জ্ঞানো পোৱা যায় বা কিছুমান মনটো এইবিলাকতে বহি থাকে, মোবাইলৰ প্ৰতি ইমান আসক্ত নহয়। গতিকে আপোনালোকেও ট্ৰাই কৰিব এইবিলাকে বনাই মেলি, যাতে ল'ৰা ছোৱালীক মোবাইলৰ পৰা আঁতৰাই ৰাখিব পাৰে। গতিকে আজিলৈ আহোঁ, বাই বাই। আপোনালোকক মই দেখাই দিছোঁ কি কি বনাই তেওঁ। এইটো এইপাহ হৈছে ফুল, আৰু এইপৰাই বনাব তেওঁ। আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু ইয়াত ঢেৰ বস্তু বনায়। এইটো হৈছে কেঁকুৰা, আৰু এইটো হৈছে ফৰিং। দেখিছেনে কিমান ধুনীয়া নাৰিকল পাতেৰে ফৰিং বনাইছে। এইটো বাৰু ভিডিঅ' দিয়াই আছে। এইটো আৰু এইটো এটা চাওক, এইটো নাৰিকল পাতেৰে বনাইছে। এইটো ইয়াত বস্তু থ'বলৈ কাৰণে বহুতে ভাল। এইটো চাওক, আৰু এখন বনাইছে কোলা, নাৰিকল পাতেৰে বনাইছে। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন, তেতিয়া ভাল লাগিব। আৰু এইটো এটা বেগ বনাইছে তেওঁ, হেণ্ড বেগ। এইটো চাওক কিমান ধুনীয়া, মোৰ হ'লে বহুতেই ভাল লাগে। আৰু এনেকৈ বনাই মানে ইয়াত ষ্টুডেণ্টবিলাকক গিফ্ট দি দিয়ে তেওঁ। আৰু এনেকৈ গিফ্ট দিয়াৰ কাৰণে তেওঁকো মানে স্কুলৰ এইফালৰ পৰা মানে গ্ৰুপ এটাই কৈছিলোঁ যে পইচা 10,000 দিছিলে তেওঁ এইবিলাক বস্তু বনোৱাৰ কাৰণে। এইবিলাক বনায়।